হয়, মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ এই বঁটা প্ৰাপ্তিত। আচলতে দেশৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি উৰিষ্যাৰ কটক চহৰৰ এই যি সংস্থা, সেই সংস্থাটোৱে যুৱ বিকাশ পৰিষদ, এই সংস্থাটোৱে দেশৰ প্ৰতিভাৱান লোকসকললৈ বিভিন্ন বঁটা প্ৰদান কৰি আহিছে আৰু এই বৰ্ষত সাহিত্য প্ৰেৰণা বঁটা মই অসমৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছোঁ। অতিকে আনন্দিত, খুবেই সুখী। আচলতে যোৱা 15 বছৰে মই অসমৰ বিভিন্ন কাকত আলোচনীত ধাৰাবাহিকভাৱে প্ৰবন্ধ পাতি লিখি আহিছোঁ আৰু মোৰ 4খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। গতিকে আৰু এখন গ্ৰন্থ, নাটক সম্পৰ্কীয় এখন গ্ৰন্থ প্ৰকাশৰ পথত। গতিকে মই আশা কৰা নাছিলোঁ এই বঁটাটো এনেদৰে সন্মানিত কৰিব বুলি। যিয়ে নহওক, ভাল লাগিছে আৰু যথেষ্ট সুখী হৈছোঁ আৰু অনাগত দিনত ই নিশ্চিতভাৱে মোক আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিব। ই এটা স্বীকৃতি হিচাপে মই গণ্য কৰিছোঁ। অসমবাসী ৰাইজৰ সুযোগতে আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ, যাতে মই এই ক্ষেত্ৰত আৰু আগবাঢ়ি যাব পাৰোঁ। সেয়াই।